হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, এইকেইদিন গৰম খুবেই বাঢ়ি আছে আৰু তোমালোকৰ ৰনোজ পেগু ছাৰে টুইট কৰি জনাব লগা হৈছে স্কুল আৰু কলেজবিলাকৰ টাইমিংটো সলনি কৰিব লগা হৈছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ইউনিট টেষ্ট এক্সামত তোমালোকৰ কি প্ৰভাৱ পৰিব মই এইটো ভিডিঅ'ত সকলোখিনি জনাই দিম। তোমালোকে ভিডিঅ'টো চাই থাকা, ভিডিঅ'টো স্কিপ নকৰি তোমালোকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি তোমালোকে এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ 2024 চনত জুন আৰু আগষ্ট মাহত খুবেই গৰম আছিলে আৰু তোমালোকৰ 2025 চনত ষ্টাৰ্টিঙৰ পৰাই আৰম্ভ হৈছে গৰম, তোমালোকে দেখিছা তোমালোকে। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়াত দেখিবলৈ পাইছা যে ৰনোজ পেগু ছাৰে টুইট কৰি জনাই দিছে যে গৰমৰ কাৰণে প্ৰতিটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰক এডজাষ্ট কৰিবলৈ দিছে আৰু স্কুল আৰু কলেজবিলাকৰ কাৰণে। তো ইয়াত এতিয়া স্কুল আৰু কলেজবিলাক কোনটো টাইমত হ'ব সেইটো কিন্তু ডাইৰেক্ট কৈ দিয়া নাই, সেইটো ডিষ্ট্ৰিক্টবিলাকে চিলেক্ট কৰিব লাগিব। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইখন চাই লোৱা, এখন হৈছে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ। তো তোমালোকে চাই লোৱা, এখন 1 নম্বৰ হৈছে তোমালোকৰ LP স্কুল 7:30 পৰা আৰম্ভ হ'ব আৰু 11:30 তোমালোকৰ ছুটি হ'ব। আৰু 2 নম্বৰ হৈছে তোমালোকৰ ME স্কুল তোমালোকৰ 7:30 পৰা আৰম্ভ হ'ব আৰু 12টাৰ সময় ছুটি হ'ব। আৰু 3 নম্বৰ হৈছে আৰু HS স্কুলছ 7:30 পৰা আৰম্ভ হ'ব আৰু 12:30 ছুটি হ'ব। সময়টো আগুৱাই দিছে আৰু তোমালোকে ইয়াত চাব পাৰিবা আৰু তোমালোকৰ সোনকালে ক্লাছেছবিলাক আৰম্ভ হ'ব। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এতিয়া তোমালোকৰ ইউনিট টেষ্টত কিবা এফেক্ট পৰিব নেকি? তো বহু জেগাত কি কৰিছে তোমালোকৰ ৰুটিন, যিখন তোমালোকে ইউনিট টেষ্টৰ ৰুটিন সেইখনত তোমালোকৰ টাইমিংটো মেনশ্যন কৰি দিছে। মেক্সিমাম চান্স আছে তোমালোকৰ সেই টাইমতে তোমালোকৰ এক্সাম আৰম্ভ হ'ব। ছাত্ৰ-ছাত্ৰীসকল, কিছুমান ডিষ্ট্ৰিক্টত তোমালোকৰ টাইমিংটো দিয়া নাই। তো পিছত তোমালোকে স্কুলৰ পৰা জানিব পাৰিবা তোমালোকৰ টাইমিংটো, আৰু যিবিলাক জেগাত স্কুলে এক্সাম পাতিব তো তাতো স্কুলে ডিচাইড কৰিব। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিলে। তোমালোকে